खुलुमबाय इनसाइडेनि बर'आव आं मिथु बर'। रायजोआव जानो गोनां उफ्रा बिसायख'थिनि थाखाय गुबुन गुबुन दोलोफोरजों लोगोसे 28 नं गसाइगाव बिधानसभा बियाबनि थाखाय साखाफारा जादों इउपिपिएल दोलोआ। रायजोआव लांदां जानानै थानाय बिधानसभानि थाखाय उफ्रा बिसायख'थिनि थि समखौ दासिम फोसावथ'नाय जायाखैब्लाबो आसामनि राजखान्थि दोलोफोरा दानिफ्रायनो जानजि खाफ्रानायखौ नुनो मोन्दों। बेबादिनो बिटिआर हालामनि 28 नं गसाइगाव बिधानसभा बियाबनि थाखाय गुबुन गुबुन दोलोफोरजों लोगोसे इउपिपिएल दोलोआबो साखाफारा जानायखौ नुयो। बेबादिनो मंगलबारखालि 28 नं गसाइगाव बियाबनि सिङाव थानाय खासियाबारि गेवलां गेलेग्रा फोथाराव इउपिपिएल दोलोनि बानजायनाय मोनसे मेलनि गेजेरजों गुबुन गुबुन दोलोनि सा 150 सोद्रोमाफोरा इउपिपिएल दोलोआव हाबो। मख'जाथावदि बे मेलाव बाहागो लादोंमोन फारियै गसाइगाव जिल्ला इउपिपिएल दोलोनि आफादगिरि जिरन बसुमतारी, 4 नं जमदुवार ब्लक इउपिपिएल दोलोनि आफादगिरि निपेन्द्र बसुमतारीजों लोगोसे दोलोनि माखासे दैदेनगिरि आरो ओनसोलनि रायजोफोरा। गुबुन फारसेथिं रायजोआव खुंफुंजानो गोनां उफ्रा बिसायख'थिनि थाखाय इउपिपिएल दोलोआ साखाफारा जानायखौ दोलोनि दैदेनगिरि निपेन्द्र बसुमतारीया ओरैबायदि बुङो। जमदुवार ब्लकर आन्डारत 6খন गाँवৰে ইয়াত মানুহ আজি জইনিং মানে আমাৰ ইউপিপিএলত মানে সিহঁতে আমাৰ ইউপিপিএলৰ নীতি আদৰ্শকেইটা ভাল পায়। সিহঁতে আজি মানে বিভিন্ন পাৰ্টিত আছিলে, এই আজি ইহঁতে মানে ভাল পায় আমাৰ লগত জইন লাগিছে। জইনিং কৰাৰ পিছত আমি তেখেতসকলক প্ৰতিশ্ৰুতি দিছোঁ যে তেখেতসকলে আমাৰ লগত কাম কৰিব আৰু তেখেতসকলে আমাৰ লগত কমিটি থাকিব আৰু তেখেতসকলে যিকেইটা সুবিধা নিজে কৰি ল'বৰ কাৰণে মই অনুৰোধ কৰিছোঁ তেখেতসকলক। আৰু তেখেতসকলে তেনেকৈ মানে আগবাঢ়ি আহিছে। আজি দেখা গ'ল মানে আকৌ সদূৰ ভৱিষ্যতে আকৌ মানে ইয়াতকৈ বেছি জইনিং কৰিবৰ কাৰণে ৰেডি হৈ আছে। আমি টাইম নোপোৱাৰ কাৰণে আমি এই জইনিংটো আজি ফাৰ্ষ্ট ষ্টাৰ্ট কৰিলোঁ। আকৌ ইয়াতকৈ বেছি আমি জইনিং কৰিবৰ কাৰণে ৰেডি যোজা চলাই আছোঁ। সেইকাৰণে মই আজি যিখন জইনিং প্ৰগ্ৰাম, এই জইনিং প্ৰগ্ৰামটো ক'ব গ'লে আজি শেষে। আজি আমি 150জন মানুহ আমি ইয়াত আজি জইনিং কৰিছোঁ। ইয়াত বড়ো আছে, ৰাভা আছে আৰু লগতে আমাৰ আদিবাসী ভাইসকল আছে। আমি গোটেইকেইটা মানে আমি ইউপিপিএলত আহি পেলাই তেখেতসকলে জইনিং কৰিছে। এই জইনিং ক'ব গ'লে বিপিএলৰ পৰা আছে, বিপিএল আৰু কিছুমান তাৰ পৰা আহিছে। তেখেতসকলে আমাৰ ইউপিপিএলটো ভাল পায় আৰু ইহঁতে ভাবিছে যে ৰুলিং গভৰ্ণমেণ্টৰ লগত থাকি পেলাই কাম কৰিব লাগে। এই হিচাপে তেখেতসকলে পৰম্পৰা যিখন আদৰ্শ নীতি বা আমাৰ ইউপিপিএলৰ আদৰ্শ নীতি এইকেইটা ভাল পায়। সিহঁতে তেখেতসকলে আমাৰ ইউপিপিএলত যোগদান দিছে।